বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বিয়াঘৰৰ ভোজ খাবলৈ আহি ৰংগাঘৰৰ আলহী। উল্লেখযোগ্য যে দক্ষিণ হালমাৰা থানাৰ অন্তৰ্গত পাতাকাটা আৰু মোটাখোৱা অঞ্চলৰ পৰা যোৱা নিশা বাল্য বিবাহ চলি থকা খবৰ পাই দক্ষিণ হালমাৰা আৰক্ষীয়ে অভিযান চলাই পাতাকাটাৰ মজিবুৰ ৰহমানৰ 15 বছৰীয়া কিশোৰীক বিয়া দিয়াৰ অপৰাধত মজিবুৰ ৰহমানৰ ঘৰৰ পৰা 9জন লোকক আটক কৰি 372/22 নম্বৰত গোচৰ ৰুজু কৰে। আনহাতে মোটাখোৱা চাহাবুদ্দিনৰ 13 বছৰীয়া ছোৱালীৰ বিয়া দিয়াৰ অপৰাধত চাহাবুদ্দিনৰ ঘৰৰ পৰা 4জন লোকক আটক কৰি 373/22 নম্বৰত গোচৰ ৰুজু কৰে। জিলাৰ ডিচি মহোদয়া আৰু আমাৰ এছপি মহোদয়ৰ জৰিয়তে চাইল্ড মেৰেজৰ ৰোধ কৰাৰ কাৰণে বহু ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেম পাতি থকা হৈছে। যদিও আমাৰ দক্ষিণ হালমাৰা বহুত এলেকাত বাল্য বিবাহ সম্পন্ন হৈ আছে। যোৱা দুদিনত আমি আমাৰ দক্ষিণ হালমাৰা থানা এলেকাৰ পাতাকাটা আৰু মোটাখোৱা এলেকাত 2খন বিবাহ সম্পন্ন কৰাৰ পিছত ইনফৰমেশ্যন যেতিয়া পাওঁ তেতিয়া আমি নিজে গৈ পাতাকাটাৰ পৰা প্ৰায় 9জনমান মানুহ আৰু মোটাখোৱাৰ পৰা প্ৰায় 4জনমান মানুহক আমি ধৰিবৰ কাৰণে সক্ষম হওঁ আৰু তেওঁলোকক আমি মহামান্য আদালতত প্ৰেৰণ কৰিছোঁ। আমাৰ মাননীয় ডিচি মহোদয় আৰু এছ পি মহোদয়ে যিমানখিনি চেষ্টা কৰি আছে বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে, কিন্তু আমাৰ যিখিনি ৰাইজ আছে ৰাইজে কোনো ধৰণৰ বৰ্তমানলৈকে সঁহাৰি জনোৱা দেখা পোৱা নাই। ত' আমি আশা ৰাখিছোঁ আমাৰ দক্ষিণ হালমাৰা ৰাইজে বাল্য বিবাহটো ৰোধ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰে। পাতাকাটাৰ পৰা আমি প্ৰায় 9জনমান মানুহ ধৰিছোঁ। কেছ নাম্বাৰটো /22। মোটাখোৱা হৈছে 373/22। আমি আচলতে তাত যোৱাৰ লগে লগে আমি যেতিয়া ইনফৰমেশ্যন পাইছোঁ যে তাত বাল্য বিবাহ সম্পন্ন হৈ আছে, আমি গৈ পোৱাৰ পাছত আমি তাত থকা মানুহখিনি কৰায়ত্ব কৰিব সক্ষম হওঁ। কিন্তু তেওঁলোক দৰা কইনাখিনি হয়তো আন্ধাৰত সুযোগ লৈ তাত ক'ৰবাত ওচৰত গুচি যায়। নাই, ধৰিব পৰা নাই, নাই পোৱা। আমি এই কাজিও আমি ধৰিব পৰা নাই, কিন্তু মোটাখোৱাৰ ছোৱালীজনীক, নাবালিকা ছোৱালীজনীক লগত উদ্ধাৰ কৰি আনো মাকৰ লগতে। মোটাখোৱাৰ ছোৱালীজনীৰ বয়স 13 বছৰ হয়। পাতাকাটাৰ ছোৱালীজনীক আমি জানিব পৰা মতে 15 বছৰ হয়। ল'ৰা 2জন মেজৰ হয়। পৰৱৰ্তী আমি বহুতখিনি চেষ্টা কৰি থকা আৰু যিখিনি মানুহ ধৰিছোঁ তেওঁলোকৰ আইনগত বিহিত ব্যৱস্থা ল'মেই। লগতে যিকেইজন ব্যক্তিয়ে বাল্য বিবাহ কৰাৰ কাৰণে উৎসাহ উদ্দীপনা দি থাকে আমাৰ ৰাইজৰ মাজত, কাৰণ আমাৰ গাঁৱৰ ৰাইজে এই কথাটো গম নাপায়। আমি বহুত ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ। আমাৰ দক্ষিণ হালমাৰাৰ গাঁও প্ৰধান যি ছেক্ৰেটেৰী, তেওঁলোকে যোৱা 27 তাৰিখে, ছেপ্টেম্বৰ 27 তাৰিখে ডাঙৰ এখন এৱাৰনেছ প্ৰগ্ৰেম পাতিছিলে, য'ত নেকি আমি আমাৰ গোটেই গাঁৱৰ প্ৰধানসকলৰ লগতে আমাৰ VDP মেম্বাৰ্ছ, তাত আমাৰ ইয়াত থকা কাজী সকলোকে মাতা হৈছিলে, আৰক্ষী মাতা হৈছিলে, মাতি আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিছিলোঁ। তথাপিও তাৰপিছত আজি বেছিদিন হোৱা নাই এৱাৰনেছ প্ৰগ্ৰেম হোৱা, তথাপিও এই 2খন বিয়া সম্পন্ন হৈ গ'ল। আমি আচলতে ভাগ্যৱান যে আমি নাবালিকা ছোৱালীকেইজনীৰ জীৱনটো বচাব পাৰিছোঁ। আমি কোনো কাৰণত বাল্য বিবাহ সম্পন্ন কৰিব নিদিওঁ আমাৰ এলেকাত।